সম্পৰ্ক এটা যদি দুজনৰ মাজত কেতিয়াও কাজিয়া নহয়, তেন্তে জানি ল'ব যে সেই সম্পৰ্ক হৃদয়ৰে নহয়, মগজুৰে পালন কৰি আছে। সম্পৰ্ক এটা হৃদয়ৰ পৰা হ'ব লাগে আৰু অভিমানবোৰ শব্দৰে হ'ব লাগে মাথো। এটা কথা তুমি স্বীকাৰ কৰা বা নকৰা, জীৱনসংগীক তুমি গুৰুত্ব দিয়া বা নিদিয়া, জীৱনত এনেকুৱা কিছুমান সময় আহে য'ত গোটেই পৃথিৱীখনে তোমাক পাহৰি যাব আৰু লগত মাত্ৰ সেই জীৱনসংগী থাকিব। কাৰোবাৰ জীৱনেই হওক বা কাৰোবাৰ হৃদয়েই, য'ত থাকি তুমি অশান্তি পোৱা, তাত নাথাকি আঁতৰি আহিবা। যিটো সম্পৰ্ক পালন কৰাৰ প্ৰবল ইচ্ছা দুয়োজনৰে থাকে, সেইটো সম্পৰ্ক কেতিয়াও কোনোদিনে শেষ হৈ নাযায় অথবা সেইটো সম্পৰ্কত বিচ্ছেদৰ স্থান নাই। সম্পৰ্ক যিয়েই নহওক কিয়, আপোনাৰ জন্মদিনৰ শুভেচ্ছা জনাম বুলি ৰাতি 12 বজালৈ উজাগৰে থকাজন সঁচাকৈয়ে বিশেষ। ভগৱানে আমাক সকলোকে একেই মাটিৰে সৃষ্টি কৰিছে। পাৰ্থক্য মাথো ইমানেই যে কোনোবাৰ ভিতৰৰ পৰা সুন্দৰ আৰু কোনোবা বাহিৰৰ পৰা দেখাত সুন্দৰ। অপ্ৰিয় যদিও সত্য এয়াই যে আপোনবোৰ কেতিয়াবা পৰ আৰু পৰ কেতিয়াবা আপোন হৈ যায়। জীৱনৰ একো ঠিকনা নাই।